ইমান কইনো কি চিন্তা কৰি আছা? ৰমলা পেহী মাজনী মাজনী চাং তামোলৰ বটাখন লৈ আহাচোন। গৈছো মা। ইমান কইনো কি চিন্তা কৰি আছিলি বতাহী? পেহী জানাই দেখোন আমাৰ মানুহজনৰ কথা। বতাহী, তোৰ গিৰিয়েনো নথপা খাই কিয়? কি কবি পেহী, কলেও নামানে। দিনৰ দিনটো মদকে খাই থাকে, কামলৈকেও নাযায়। হয় দে বতাহী, এই মথপাই গটাই সংসাৰখন ধ্বংস কৰিব ধৰিছে। এই বিহপা খাই বহুতৰে জীৱন ধ্বংস হৈছে। মা লোৱা দিয়া। আইতা আপোনাৰ ভালনে? আমাৰনো ভাল বেয়া কথা কি কব মাজনী, আজি ভাল কালি বেয়া। পাছে তুমি কব যোৱা নেকি? আইতা মই টিউচনলৈ যাওঁ। মা মই যাওঁ। যোৱা মাজনী। আইতা আপুনি বহক। যোৱা মাজনী। পেহী মাজনীলৈ বেয়াই লাগিল। কি কৰিবি, তাই এতিয়া ডাঙৰ হৈছে নহয়। পেহী তামোল খাওক। অমলদা মোৰ বৰ ভয় লাগে কেতিয়াবা। কি ভয় পাহি? তুমি মোৰ পৰা কেতিয়াবা আঁতৰি যাবা বুলি। এনেকুৱা অমংগলীয়া কথা নকবা পাহি। মই তোমাক নিজতকৈ বহুত ভাল পাওঁ পাহি। তোমাক মই কেতিয়াও হেৰাব নিবিচাৰো। তুমিতো জানাই অমলদা আমাৰ ঘৰখনৰ বিষয়ে। তোমালোকৰ ঘৰৰ লগত আমাৰ ঘৰখনৰ আকাশ পাতাল পাৰ্থক্য। প্ৰেমত কোনো ধনী দুখীয়া নাই পাহি। তুমি তেনেকৈ কিয় ভাবিছা? ভাবিবলৈ বাধ্য কৰাইছে অমলদা। ইফালে দেউতাৰ কথাটো জানাই অমলদা, দিনে ৰাতি কেৱল মদৰে চিন্তা। মায়ে কিমান কষ্ট কৰি ঘৰখন চলাই আছে। হয় দিয়া, তোমালোকৰ দেউতা অকণো সময় মদ পালে একোকে নালাগে। ঘৰখনৰ কথা অকমানো নাভাবেনে? কি কৰিবা অমলদা, দেউতাৰ কাৰণে আমাৰ ঘৰখন শেষ হৈ গ'ল। এইবোৰ কথা ইয়াত কৈ থাকিলে তুমি দেউতা সলনি হ'ব। ব'লা ঘৰলৈ যাওঁ। ব'লা। দেউতা মই জীৱনক লগ কৰিব গৈছিলো। দেউতা জীৱনক লগ ধৰিব গৈছিলি নে সেই মদাহী জীয়েকক লগ ধৰিব গৈছিলি? দেউতা দেউতা আপুনি এইবোৰ কি কৈছে? মোৰ আগত মিছা মাতি লাভ নাই অমল। মই তোৰ সকলো কথা গম পাইছো। এতিয়াও সময় আছে। সেই ৰত্নকাৰ মদাহী জীয়েকক তই পাহৰি যা। দেউতা পাহিক মই বহুত ভাল পাওঁ। দেউতা তাইক মই পাহৰিব নোৱাৰো। এৰিব পাৰিব লাগিব অমল, কাৰণ এই সমাজত মোৰ এটা ভাল সন্মান আছে। যদি সেই মদাহী জীয়েকক এইখন ঘৰৰ বোৱাৰী কৰি আনা, তেতিয়াহ'লে মোৰ এই সমাজত সন্মান থাকিবনে? দেউতা পাহি বেয়া ছোৱালী নহয়। দেউতা মই জানো অমল, পাহি ভাল ছোৱালী, পঢ়াই শুনাই ভাল, দেখিবলৈ ধুনীয়া। কিন্তু তাইৰ দেউতাকৰ মদাহী চৰিত্ৰৰ কাৰণে এইখন ঘৰৰ বোৱাৰী কৰিব নোৱাৰি। দেউতা মই পাহিক নিজতকৈ বেছি ভাল পাওঁ। দেউতা তাইক মই এৰি থাকিব নোৱাৰিম। দেউতা যদি তই তাইক ইমানেই ভাল পোৱা, এৰিবই নোৱাৰা, তেনেহলে মোৰো শেষ কথা শুনা অমল। তাই এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। দেউতা আপুনি এইবোৰ কি কৈছে? দেউতা পাহিক মই বহুত ভাল পাওঁ, তাইক মই পাহৰি থাকিব নোৱাৰিম। দেউতা তেনেহলে তই মোৰ এটা চৰ্ত মানিব লাগিব। কি চৰ্ত? দেউতা পাহিক এইখন ঘৰৰ বোৱাৰী কৰিব লাগিলে তাই দেউতাকক ৰত্নাকাৰ মদাহীৰ পৰা ভাল মানুহলৈ ৰূপান্তৰ কৰিব লাগিব। মই পাৰিম। দেউতা মই পাৰিম। মই পাহি দেউতাকক ভাল মানুহ কৰিব পাৰিম। দেউতা মই আপোনাক কথা দিছো। মই মদ মোৰ টকাৰে খাইছো, তহঁতৰ টকাৰে নহয়।
মদৰ বাকী ময়ে কৈছো তহঁতৰ কমলাত কি হৈছে চাল্লা মোক গালি দিয়া সিহঁতে পতাহি পতাহি হেৰি আপুনি আজিয়ে হেঁপাহ গিলি আহিছে ইমানকৈ কলো ইমানকৈ বুজালো আপুনি হেঁপাহ নাখাকে থাকিব নোৱাৰে নে এই ৰন্ধা কৰে এসাঁজ নোখোৱাকে থাকিব পাৰে কিন্তু মদ নহলে থাকিব নোৱাৰে কিন্তু দেই বতাহে এই স্বভাৱৰ কাৰণে আজি ঘৰলৈ গোবিন্দ দোকানীয়ে বাকী খুচিব আহিছে বাকী বাকী বুজিছা এই বাকীৰ কাৰণে মানে দোকান কৰিবৰ ইচ্ছা নোহোৱা হৈ গৈছে হয় দিয়া কি কৰিবা আজিকালি সকলোতে সমস্যা দোকানত বাকী খাই কিন্তু মাহেকৰ মূৰত টকা কেইটাকে দিব নোৱাৰে ঘৰত কাম বন নকৰি এনেকৈ মদ খাই ঘূৰি ফুৰিয়ে জানো ঘৰ চলিব নচলে আমাৰ গাঁৱৰ ৰত্নমাৰৰ কথা কৈছা অ বুজিছ একেবাৰে অকৰ্মণ্য মানুহ অকৰ্মণ্য মানুহ মানে একেবাৰে অকৰ্মণ্য মানুহ ৰত্নকৰ বুজিছ এই ঘৈণীয়েক বতাহি কিবাকে আনৰ ঘৰত কাম বন কৰি কোনোমতে ঘৰখন এই পেটে ভূতে চলাই আছিল বুজিছ আজি ঘৰলৈ গৈছিলো নহয় বাকী খুজিবলৈ পিছে বাকী দিলে নে বাকী দিব ক'ৰ পৰা দিব হা নোৱাৰে দিব বুজিছ নে নাই এই বেয়াই লাগে বুজিছ এই ছোৱালী হয় দিয়া ইমান দেৰি কৰিছে আজি আহিবই হোৱা নাই নে আজি চাগে আৰু নাহিবই অমল দা পাহি আহিলা কিনো ইমান ডাঙৰ কথা কোৱাচোন ইমান পলম কৰিলা যে কি নকৰিবা ঘৰৰ অসুবিধা তুমি কেতিয়াবা আহিলা নেকি এৰা কেতিয়াবা আহিলো ইমান খৰখেদাকৈ কিয় মাতিলা কিবা সমস্যা হৈছে নেকি পাহি সমস্যা ডাঙৰেই আৰু ইয়াৰ কাৰণ তোমাৰ দেউতা মোৰ দেউতাই তোমাৰ কি সমস্যা কৰিলে পাহি তোমাৰ দেউতাৰ সেই মদাহী চৰিত্ৰটোৰ কাৰণে আমাৰ প্ৰেমত বাধা হৈ পৰিছে আৰু কালি এই কথাটোক লৈ দেউতাই মোক বহুত বেয়াকৈ ক'লে আৰু আমাৰ প্ৰেমত এটা চৰ্তও ৰাখিলে দেউতাই কি চৰ্ত তোমাক পাহৰি যাবলৈ কৈছে আৰু নহলে তোমাৰ দেউতাৰ সেই মদ খোৱা চৰিত্ৰটো এৰি এজন ভাল মানুহলৈ ৰূপান্তৰ কৰিবলৈ কৈছে তুমি কথা দিয়া পাহি তোমাৰ দেউতাক সলনি কৰিব পাৰিবা মই পাৰিম অমল দা মই পাৰিম মই তোমাক কথা দিলো আৰু যদি নোৱাৰা ঘৰ এৰি বহু দূৰলৈ গুচি যাম তেনেকুৱা কথা মনলৈ নানিবা পাহি ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা মা মোক ক্ষমা কৰি দিবা মই বহুত চেষ্টা কৰিলোঁ দেউতাক সলনি কৰিবলৈ কিন্তু নোৱাৰিলোঁ ইফালে অমল দাক কথা দিছিলোঁ দেউতাক সলনি কৰিম বুলি
সেই কথাও ৰাখিব নোৱাৰিলোঁ। মই হাৰি গ'লোঁ মা, মই হাৰি গ'লোঁ। মাজনী, ঐ মাজনী, তোমাৰ উঠিবৰ হোৱা নাই নে? বেলি আহি মূৰৰ ওপৰত পালে নাই? মাজনী আজি ইমান দেৰিলৈকে শুই আছে যে। হৰা শুনিছা, চাই আহোচোন। আপুনি চাব নোৱাৰে, বেলেগ কাম ধন্দা নাই। ৰাতিপুৱাই পুৱাই সেয়া পৰা কিনিব লাগিছে। মাজনী! হৰা কি হ'ল, ইমান জোৰ কৰি চিঞৰিছা যে? হেৰি, হেৰি, মাজনী ঘৰত নাই। কি কৰি তই? মাজনী ঘৰত নাই? মাজনী ঘৰত নাই। বিচনাত এইখন পাইছো। কি লাগিছে ইয়াত? পঢ়াচোন তুমি। মাজনী, মাজনী, তই উভতি আহ মাজনী। হেৰা পতাই, ইমান দিনে মই মাজনী আৰু তোমাক বহুত কষ্ট দিলো। হেৰা পতাই, মই আজিহে উপলব্ধি কৰিছো মনে কেনেকৈ এখন সংসাৰ ধ্বংস কৰিব পাৰে। মাজনী, মাজনী, তই ঘৰলৈ উভতি আহ। মই মদ খাবলৈ এৰিম আজিৰ পৰা। মই সলনি হম। মাজনী, তই উভতি আহ। ৰ'ব, কান্দিব নালাগে, এয়া আপোনালোকৰ পাহি। মাজনী, মাজনী, তই কিয় গুচি গৈছিলি? মাজনী, তই কিয় গুচি গৈছিলি? মাজনী, মাজনী, তই কিয় ঘৰ এৰি গুচি গৈছিল? মোৰ কাৰণে নহয়, মই তহঁতক বহুত দুখ কষ্ট দিলো। মাজনী, ৰত্নাকৰ, তই আজি উপলব্ধি কৰিব পাৰিছানে মদে এখন সুখৰ সংসাৰ কেনেকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়ে? ৰত্নাকৰ, তই মদ পানী এৰি দিব লাগিব। ৰত্নাকৰ, তই ভাল মানুহ হব লাগিব। ৰত্নাকৰ, তই অন্তত তোৰ এই ছোৱালীজনীক চাই তই ভাল মানুহ হবলৈ শিক। ৰত্নাকৰ, গোবিন্দ, মই আজিৰ পৰা সলনি হম। মদ খাবলৈ এৰি মই আজিৰ পৰা ভাল মানুহ হম। মাজনী, তই মোক ক্ষমা কৰি দিব পাৰিবি? দেউতা,